এটা ডাঙৰ পুখুৰীত এটা বৃশ্চিক পানীত পৰি ককবকাই আছে। বহু সময় ককবকাই আছে। পাৰত উঠিবলৈ চেষ্টা বাৰে বাৰে কৰিছে, কিন্তু বৃশ্চিকটোৱে পাৰত উঠিব পৰা নাই। উঠিবলৈ চেষ্টা কৰিলে আকৌ পানীত পৰে। এজন জ্ঞানী পুৰুষ হঠাৎ পুখুৰীটোত আহি উপস্থিত হ'ল আৰু দেখিলে বৃশ্চিকটোৱে পানীত ককবকাই আছে। তেওঁ তুলিবলৈ চেষ্টা কৰিলে। প্ৰথমবাৰ তোলাৰ লগে লগেই সেই বৃশ্চিকটোৱে সেই জ্ঞানী পুৰুষজনৰ আঙুলিত কামুৰি দিলে। আকৌ বৃশ্চিকটো পানীত পৰি গ'ল। আকৌ তুলিবলৈ চেষ্টা কৰিলে, আকৌ আঙুলিত কামুৰি দিলে। তেনেকৈ বাৰে বাৰে খেলাখন খেলি থাকোঁতে হঠাৎ এজন মানুহে সেই জ্ঞানী পুৰুষজনক ক'লে যে তোমাক ইমান আঙুলিত কামোৰাৰ পিছতো তুমি কিয় সেই বৃশ্চিকটোক পাৰত তুলিবলৈ চেষ্টা কৰিছা? তেতিয়া সেই জ্ঞানী পুৰুষজনে ক'লে যে এয়া মোৰ প্ৰকৃতি, এয়া মোৰ ধৰ্ম। তেওঁক মই পাৰত তুলি অনাটো এটা মোৰ ধৰ্ম, মোৰ প্ৰকৃতি, আৰু তেওঁক পাৰত তোলাত তেওঁ মোক আঙুলিত বাৰে বাৰে কামুৰি দিছে, সেইটো তেওঁৰ প্ৰকৃতি। বন্ধুসকল, ইয়াৰ পৰা এটাই বুজা যায় যে মানুহে নিজৰ প্ৰকৃতিক কেতিয়াও এৰিব নালাগে, নিজৰ ধৰ্মক কেতিয়াও ত্যাগ কৰিব নালাগে। কোনোবাই ফুটবল খেলি ভাল পায়, সেয়া তেওঁৰ প্ৰকৃতি। কোনোবাই নাচি ভাল পায়, সেয়া তেওঁৰ প্ৰকৃতি। কিন্তু মদ বিড়ি চিগাৰেট খাই ঘূৰি ফুৰাটো এটা মূৰ্খামি।